বস্তুটো আপোনাৰ মনত চিন্তা কেনেকৈ আহিল যে এই খাৰ চাবোন তৈয়াৰ কৰাৰ ক্ষেত্ৰত বা অসমী ব্ৰেণ্ড কৰাৰ সেইটো এটা কিবা এটা কপালত আছিল মানে এনেকুৱা এনে 2 বছৰ পূৰা যুঁজিলোঁ মই নোৱাৰোঁ নেৰোঁ এনেকুৱা তাৰপিছত মাৰ্কেটিঙৰ লগত বহুত বাধা আহিল কেমিকেলৰ লগত বাধা আহিল তাৰপিছত পুঁজি কিন্তু তথাপিতো মই কৰিমেই কিয় নোৱাৰিম কৰিমেই তাৰপিছত মামাৰ পৰা হেল্প ল'লোঁ ফাৰ্মুলা ল'লোঁ নিজৰ ফাৰ্মুলা বনালোঁ এনেকৈ বনাই পেলাই কৰি আছোঁ আজি টকাৰে ব্যৱসায়টো ষ্টাৰ্ট কৰিছে প্ৰথম অৱস্থাত এনে ক'ব গ'লেতো আপুনি হাঁহিব কাৰণ সেইটো কোটিপতিৰ বিজনেছ কিন্তু মই 1500 টকাৰ পৰা আৰম্ভ কৰিছোঁ মোৰ নাম প্ৰাঞ্জল কুমাৰ শৰ্মা মোৰ ইউটিউব চেনেল হেল্প অলৱেজ ফলৰ পুনৰবাৰ স্বাগতম বন্ধু বান্ধৱীসকল আমি বৰ্তমান সময়ত বহুতে চাকৰি বিচাৰি আছোঁ আৰু সেই সময়তে নলবাৰী জিলাৰ এজন ব্যক্তিয়ে কাম কৰিছে যিটো ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে তেওঁ আন 10জনৰ সংস্থাপনৰ বাট মুকলি কৰিছে তে আহকচোন আজি চাওঁ আমি কি কাম কৰি আছে এনেকুৱা আপোনালোকে বহুতে হয়তো ঘৰত ব্যৱহাৰ কৰে আৰু আজি জানি সুখী হ'ব যে নলবাৰীত এনেকুৱা কি কাম চলি আছে আৰু তাৰ কাৰণে প্ৰথমতে এই ক্ষুদ্ৰ উদ্যোগটোৰ গৰাকীৰ লগত আমি পৰিচয় কৰাই দিম নমস্কাৰ দাদা আপোনাক মোৰ চেনেল ইউটিউব চেনেল হেল্প অলৱেজ ফলৰ স্বাগতম আপোনাৰ পৰিচয়টো মোৰ নাম দানেশ আলী কাম কৰি আছে আপুনি বৰ্তমান মই খাৰ চাবোন বনাই আছোঁ খাৰ চাবোন যিটো ব্ৰেণ্ড নাম হয় অসমী খাৰ চাবোন হয় এইটো আপুনি কিমান চনৰ পৰা কৰি আছিল মইতো ইয়াত বেছি দিন হোৱা নাই মোটামুটি 2 বছৰ হ'ল 2 বছৰ হ'ল আগতে মই বাহিৰত কৰি আছিলোঁ হয় সেইটো ট্ৰেইনিং আছে এইটো যে আপুনি ধৰক আমি বহুতে খাৰ চাবোনটো তৈয়াৰ কৰে বা মানে ব্যৱহাৰ কৰে ঘৰতে ব্যৱহাৰ কৰে জনতা চাবোন বা এনেকুৱা বিভিন্ন ধৰণৰ কোম্পানী আমাৰ আছে কিন্তু দাদাই কৰি আছে অসমীটো যিটো ব্ৰেণ্ড তেখেতে নিজে কৰিছে এইটোত আপোনাৰ ব্যৱহাৰিক প্ৰশিক্ষণ ক'ত পালে আপুনি মোৰ এইটো নিজৰ মামাৰ সেইটো মানে ফেক্টৰী আছে লুধিয়ানাত হয় মেইনটো মানে তাৰ পৰাই পাইছোঁ এনেকৈ তাৰ পৰাই পাইছে ঠিক আছে আৰু এই বস্তুটো আপোনাৰ মনত চিন্তা কেনেকৈ আহিল যে এই খাৰ চাবোন তৈয়াৰ কৰাৰ ক্ষেত্ৰত বা অসমী ব্ৰেণ্ড কৰাৰ সেইটো এটা কিবা এটা কপালত আছিল মানে এনেকুৱা এনে 2 বছৰ পূৰা যুঁজিলোঁ মই নোৱাৰোঁ নেৰোঁ এনেকুৱা তাৰপিছত মাৰ্কেটিঙৰ লগত বহুত বাধা আহিল কেমিকেলৰ লগত বাধা আহিল তাৰপিছত পুঁজি কিন্তু তথাপিতো মই কৰিমেই কিয় নোৱাৰিম কৰিমেই তাৰপিছত মামাৰ পৰা হেল্প ল'লোঁ ফাৰ্মুলা ল'লোঁ নিজৰ ফাৰ্মুলা বনালোঁ এনেকৈ বনাই পেলাই কৰি আছোঁ আজি মোটামুটি নলবাৰী ডিষ্ট্ৰিক্টত ক'ব গ'লে মানে ফেভৰেট সেইটো চাবোনটো অসমী আৰু মই অসমৰ ব্ৰেণ্ড এটা আৰু কোৱালিটিটো ভাল হ'ব লাগে সেইটো মোৰ মানে হয় আপুনি যেতিয়া প্ৰথম ব্যৱসায়টো আৰম্ভ কৰিছিল কিমান টকাৰে ব্যৱসায়টো ষ্টাৰ্ট কৰিছিল প্ৰথম অৱস্থাত এনে ক'ব গ'লেতো আপুনি হাঁহিব কাৰণ সেইটো কোটিপতিৰ বিজনেছ কিন্তু মই 1500 টকাৰ পৰা আৰম্ভ কৰিছোঁ শুনিছে বন্ধু বান্ধৱীসকল মাত্ৰ 1500 টকাৰ এটা উদ্যোগ আমি চিন্তা কৰোঁ যে কিমান বহুত টকা হ'লে আমি ব্যৱসায় কৰিব পাৰিম আৰু সঁচাকৈ বহুত সাহসী পদক্ষেপ যিটোত কোটি টকাৰ ব্যৱসায় এটা 1500 টকাৰে আৰম্ভ কৰিছিল বৰ্তমান আপোনাৰ এই অনুষ্ঠানটোত কিমানজন মানুহে কাম কৰি আছে বৰ্তমান টোটেল এনে ল'ৰা মানুহ 6জন আছে আৰু মহিলা আছে 3জনী পেকিঙত থাকে আৰু বাকী ল'ৰাবিলাকে যি আছে মাল বনায় অৰ্থাৎ 9জন মানুহ আপোনাৰ ডাইৰেক্ট সংস্থাপন দি আছে তাৰপিছত চেলমেন আছে 2জন মাৰ্কেটিং কৰে আৰু মাৰ্কেটৰ পৰা মাল আনা নিয়া মানে সেইটো কাম কৰে অৰ্থাৎ অস্থায়ীভাৱে আৰু বহুতজন আছে মানে 10-15জন মানুহ আপোনাৰ লগত কাম কৰি আছে সঁচাকৈ আদৰ্শ আমাৰ কাৰণে দাদাই যিখিনি কাম কৰি আছে সেইখিনি বহুত সঁচাকৈ 1500 টকাৰে বিজনেছ ষ্টাৰ্ট কৰি লগতে সেই অনুষ্ঠানটোতে 10-15 গৰাকী মানুহে কাম কৰি আছে এতিয়া আমি বেছি কথা পতাৰ আগতে চাওঁ আহকচোন তেওঁ কেনেকৈ ইণ্ডাষ্ট্ৰিটো কৰি আছে কেনেকৈ খাৰ চাবোন বনাই আছে এবাৰ আপোনালোকক দেখাই দিওঁ আহক বন্ধু বান্ধৱীসকল এতিয়া মই আপোনালোকক দেখাম দাদাৰ ঘৰত যিটো আপোনাৰ অসমী খাৰ চাবোন বনাই আছে কি প্ৰডাক্টেৰে অসমী খাৰ চাবোন তৈয়াৰ হয় বা খাৰ চাবোন তৈয়াৰ কেনেকৈ তেওঁ ইণ্ডাষ্ট্ৰিত কাম কৰি আছে গোটেইটো প্ৰচেছ দেখাই আছোঁ তাৰ কাৰণে আমি জানি লওঁ দাদাৰ পৰা কি বস্তুৰ দ্বাৰানো আমাৰ এই খাৰ চাবোন তৈয়াৰ হয় দাদা ইয়াৰ কাৰণে কি আমাক দৰকাৰ হয় ইয়াতে মেটেৰিয়েল আছে আপুনি দেখা পাই আছে হয় যেনে সেইটো ৰাইচ ব্ৰেন অইল হয় সেইটো ড্ৰাই মানে হয় তাৰপিছত সেইটো তেল সেইটো আপোনাৰ এই পাম ফেটি এইটো হয় পাম ফেটি এচিড অইল পাম ফেটি এচিড অইল সেইটো ওকে এই 2 বিধ তেল হ'ল তাৰপিছত আছে আপোনাৰ
সেইটো পাম অইল, এইটো পাম অইল, সেইটো পাম অইল, অৰ্থাৎ পাম ফেটি এচিড অইল, অ'কে সেইটো পাম অইল, অ'কে সেইটো ৰাইচ ব্ৰেন ভেক্স বুলি কয় এইটো। অ'কে তাৰপিছত আপোনাৰ আছে ইয়াত চিলিকেট আছে, চিলিকেটটো লাগিবই, সেইটো চিলিকেট, ছ'ডিয়াম চিলিকেট, ছ'ডিয়াম চিলিকেট, আৰু সেইটো আপোনাৰ চপ ষ্ট'ন পাউডাৰ বুলি কয় এইটো, চপ ষ্ট'ন পাউডাৰ দিওঁ। তাৰপিছত হোৱাইটনাৰৰ কাৰণে কাপোৰত যিটো লাইট আহে বা ধোৱাৰ পিছত কাপোৰৰ যিটো ৰং যি নাযায় বা স্কিন প্ৰটেক্টাৰ, তাৰ কাৰণে ছ'ডিয়াম ছালফেট দিয়া যায়, কষ্টিক ছ'ডা আছে। এইবিলাক টোটেল মেটেৰিয়েল মিক্সিং কৰি এটা ৰেচিঅ' আছে, সেই ৰেচিঅ' গোটাই মানে জোখমাপ কৰি তাৰপিছত ইয়াত দিয়া যায়। তাৰে মিক্সিংটো ইয়াতে আছে, সেইটো টোটেল সেইটো পুৰা মিক্সিং হ'ব থালিটোত। ইয়াত তাৰমানে আমাৰ বোৱা যায়। তো এইখিনি প্ৰচেছ কিমান সময় এনেকৈ আমি মিক্স কৰিব লাগিব? সেইটো 1 নম্বৰ ইয়াতে জুইৰ ওপৰত আছে, হয়, আৰু এনে মিক্সিং টাইম 1 ঘণ্টা। মিক্সিং টাইম 1 ঘণ্টা। আমি অৰ্থাৎ যিখিনি আপুনি কেমিকেল বা বস্তুৰ কথা ক'লে, সেই ৰ' মেটেৰিয়েলখিনি ইয়াত মিক্সিং কৰা 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত আমাৰ মেইন বস্তুটো তৈয়াৰ হৈ উঠিব। ঠিক আছে। আৰু তাৰপিছত আমাৰ মানে ইয়াত কি বাতি ছিষ্টেমত আপুনি যিটো কৰিছে, যিটো চাইজ, সেইটো ৰুমত কৰা যায়, পিছত কৰা যায়, সেইটো মালটো ৰেডি হোৱাৰ পিছত কৰা যায়। হয়। এতিয়া আমি জানিব বিচাৰোঁ যে আপুনিতো বাতৰিটো তাত ভৰাইছিল, এই ভৰোৱাৰ পিছত যিখিনি ৰ' মেটেৰিয়েল এনেকৈ বাতি চিষ্টেমত ভৰাইছিল, ইয়াৰ পিছত কিমান সময় ইয়াত আমি ৰাখিব লাগে তাক ঠাণ্ডা কৰাৰ কাৰণে? আপোনাৰ 20 মিনিট বা 25 মিনিট, আধা ঘণ্টা লমচম ধৰিলোঁ। আমি আধা ঘণ্টাৰ পিছত এক পিচকৈ এনেকৈ ওলাই আছে, এওঁলোকে ওলাই আছে। হয়, ওলোৱাৰ পিছত ইয়াৰ এটা একুৰেট জোখ ৱেট, হয়, সেইটো কাটিং কৰি দিয়া যাব ওপৰত, এইটো কাটিং তাৰমানে ফিনিচিং এটা কৰা যায়। ফিনিচিং এটা লাষ্ট ফিনিচিং হ'ব। হয়, লাষ্ট ফিনিচিং হোৱাৰ পিছত পেকেজিং হ'ব, হয়, পেকেজিং পিছত চিলিং কৰা হ'ব, চিলিং পিছত কাৰ্টুনত ভৰাই চেল কৰি দিয়ে, মাৰ্কেট ডাইৰেক্ট গুচি যায়। পেকেজিঙত মানে পেকেটত পেকিং কৰা যায়। হয়, এইটো অসমী, অসমীটো। হয়, চাওক বন্ধু বান্ধৱীসকল, এইটো অসমী ব্ৰেণ্ড, অসমী চাবোন। এইটো আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। এইটো এই চাওক ইমান ধুনীয়া প্ৰডাক্ট। এইটো বৰ্তমান মাৰ্কেট কিমান চলি আছে, MRP কেনেকুৱা চলি আছে? তো আমি বৰ্তমান MRP আছে 22 টকা। হয়, কাষ্টমাৰে 20 টকাটো পায় এইটো। এতিয়া বহুত ধন্যবাদ আপোনাক, আপুনি ইমান ধুনীয়া এটা কাম কৰি আছে, আৰু আগবাঢ়ক। আৰু লগতে আপোনাৰ তাত যাতে এনেকুৱা অসমী ব্ৰেণ্ডটো এটা যেনেকৈ চাৰ্ফ আৰু নিৰ্মা এনেকুৱাকৈ কোম্পানী আগবাঢ়িছে, তাৰে আমি কামনা কৰিছোঁ। আৰু দাদাক বাৰ বাৰ ধন্যবাদ দিছোঁ যে এনেকুৱা কাম এটা প্ৰচেষ্টা লৈছে, যিটো কোম্পানী 1500 টকাৰ পৰা ষ্টাৰ্ট কৰিছিল, আৰু আজি তেখেতে এতিয়া বৰ্তমান আপোনাৰ ইয়াৰলি টাৰ্ণ অভাৰ কেনেকুৱা? বৰ্তমান মোৰ ইয়াৰলি 75 লাখ হয়। 75 লাখ টাৰ্ণ অভাৰ। বহুত ধন্যবাদ। চাওক, আমি সঁচাকৈ আমি কওঁ যে লাখপতি আমিও হ'ব পাৰোঁ, আমি যদি সঁচাই কষ্ট কৰোঁ, সৎ পথেৰে কষ্ট কৰোঁ, তেতিয়াহ'লে আমি নিজৰ কৰ্মৰ যোগেদি নিজক চিনাকি দিব পাৰোঁ। আৰু তাৰ উচিত প্ৰমাণ বা উদাহৰণ হৈছে আমাৰ দ্বাৰা অসমী ব্ৰেণ্ড। ধন্যবাদ।